সুমনে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আজিৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। গধূলিয়ে হ'ল, সন্ধ্যা 9টা বাজিবলৈ 15 মিনিট সময় আছে। ওলাই মেলি বাৰু আমি ক'ত যাওঁ কৈ আছোঁ আপোনালোকক। আচলতে আমি যাবলৈ ওলাইছোঁ আমাৰ ইয়াত গো পূজা, গো মহোৎসৱ, গৰু পূজা বুলিও কওঁ আমি। পূজালৈ যাওঁ, তাতে ডান্স প্ৰতিযোগিতা আছে, 3 দিনীয়াকৈ পাতে। মই বাৰু বিশেষ সঠিকভাৱে আপোনালোকক কাইলৈ দেখুৱাম সকলোখিনি। আজি মাত্ৰ ডান্স প্ৰতিযোগিতা আছে। আমাৰ ৰিয়াঞ্চি ৰেডি হৈ আছে। থিয় দিয়া ৰিয়াঞ্চি, থিয় দিয়া। কোনটো গান নাচিবা? অসমীৰে? আমাৰ পুলু আমাৰ ভিনদেউ যাবলৈ ওলাইছে, আৰু এইফালে মাও ওলাইছে নাতিনীয়েকৰ নৃত্য চাবলৈ। গোটেইকেইটা এল্ল কৰি দিয়া, গোটেইকেইটা চিঞৰি দিয়া। আহি আছোঁ আমি একদম আমাৰ পদূলি মুখৰ পৰা। গোটেই ধুনীয়া পৰিৱেশ। আমাৰ বিজু পুলু বহুত মানুহ চাৰিওফালে। আমাৰ নাচনীও আহি আছে। চাই থাকক ভিডিঅ'টো, পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। পূজাৰ পৰা আহি আছোঁ, 10:30 বাজিল। মাইনীয়ে নাছিলে বাৰু, যিহেতু চবতকৈ সৰু তাই, ভালেই নাচিছে। বিশেষকৈ প্ৰতিযোগিতাত প্ৰাইজ পাব বুলি নোচোৱা নাছিলোঁ, এনেই অভ্যাস হওক বুলিয়ে। হ'লেও ভালেই নাচিছে। কিবা হয় ৰিজাল্টটো বাৰু নাজানো। ঠিক আছে, এতিয়া ঘৰলৈ গৈ লওঁ। ৰাতি 10:30 বাজিল। চাই থাকক ভিডিঅ'টো, কাইলৈ লগ পাই আছোঁ এভৰিৱান। কালিৰ পৰা ভিডিঅ'টো আজিহে ষ্টাৰ্ট কৰিছোঁ। আচলতে ৰাতিপুৱাই মায়ে শৰাইখন দি আহিল। আজি যিহেতু গো পূজা হয়, আমি এতিয়া দুপৰীয়া আহিছোঁ। শৰাই ভাগিব, হোমো হ'ব, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আমাৰ গো পূজানো কেনেকৈ পালন কৰা হয়। সেয়া আৰু এইফালে আমাৰ লগত খুৰীমা আহি আছে আমাৰ, আৰু এইফালে গুণু, বুলবুল, বাবু, এইফালে বাইদেউ, পুলু, আমাৰ ৰিয়াঞ্চি ক'ত গ'ল? এইটো ৰিয়াঞ্চিও আহি আছে। চাই থাকক ভিডিঅ'টো। আমাৰ ফালে গো পূজানো কেনেকৈ পালন কৰা সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। শৰৎকালৰ শাৰদীয় দুৰ্গা পূজাৰ অষ্টমী তিথিৰ এমাহৰ পাছত
শুক্লাষ্টমী তিথিৰ দিনা গো পূজা পালন কৰা হয়। ইয়াৰ ঐতিহাসিক বৰ দীঘলীয়া। 1948 চনমানৰ পৰা গৰুবোৰৰ মহামাৰী ৰোগত বহুত গৰুৰ মৃত্যু হৈছিল। তেতিয়া বেদৰ মতে গো পূজা পালন কৰা হৈছিল। কৃষ্ণ বলোৰামক পূজা অৰ্চনা কৰাৰ লগতে মূল মঞ্চৰ চাৰিওফালে দশাৱতাৰ মূৰ্তি আৰু কৃষ্ণৰ সকলো চৰিত্ৰৰ মূৰ্তিসমূহ সজাই ৰখা হৈছিল। থিয়েটাৰ, যাত্ৰা পাৰ্টি, ওজা, ভাৱৰীয়া, ঢুলীয়া, নাগাৰা নাম, থিয় নাম আৰু গায়কো মতা হয় এই মেলা ভাগত বা পূজা ভাগত। কিন্তু ক'ভিডসৃষ্ট পৰিৱেশৰ কাৰণে এইবাৰ থিয়েটাৰ আৰু গায়ক মাতা নহ'ল। পূজা ভাগ এদিন হয় আৰু মেলা 4-5 দিনলৈকে হয় সুবিধা অনুযায়ী। এতিয়া গৰু পূজা এতিয়া আহিছোঁ ভোগ খাবলৈ। ভোগ মানে খিচাৰি ভোগ দিয়ে। এইফালে মানুহ বহি আছে, স্কুলৰ ফিল্ডত সকলোখিনি বহি গৈছে, আমিও বহোঁ আৰু চাই থাকক ভিডিঅ'টো। এয়া হৈছে ৰাতিৰ পৰিৱেশ। 2 বছৰৰ মূৰত পূজা ভাগ হোৱাত সকলো শিল দৌল ভাঙি ওলাই আহিছে। আচলতে বহুত ডাঙৰকৈ পূজা ভাগ কৰা হয় যিহেতু বহুত ভাল লাগিছে। ঘৰৰ ওচৰৰ পূজা ভাগ নহ'লে নিজম পৰি থাকে। এতিয়া আজি খুব ভাল লাগিছে, আহি আছোঁ আৰু। এতিয়া এয়া হৈছে কামৰূপীয়া ঢুলীয়া। মই আগতে চোৱা নাছিলোঁ, কিন্তু এইবাৰ চালোঁ, সঁচাকৈ ভাল লাগিল। আহকচোন তাৰো দৃশ্যাংশ অলপ আপোনালোকক দেখাওঁ। এনে আমি যদি বিয়া কৰবা 3টা বাৰো তেতিয়াহ'লে সেইখন গাঁৱত ৰক্ষা কৰিব উপায় নাই। ইলেকশ্যন খেলব নালাগে, সদায় চলি থাকিব ইলেকশ্যন। সেনাই যদি 3টা থাকে বিয়া দিবা, হাঁচাই দিবা, খাটাং দিবা, খাটাং বাপেক জবানে, বাপেক জবানে সঁচাই দিবি। কিহৰ বাপেক জবান কবা, সঁচা কথা কওঁ, বাপেক জবানে বিয়া দিবি। বিয়া দিবি, দিবি। মই মাকে কৈছোঁ, মই আপি বিয়া দিম যা। মই কৈছোঁ না, মাকে কৈছোঁ যা, বাপকে কোৱা নাই, মই মাকে কৈছোঁ আপি বিয়া দিম। মাকে কৈছে যেতিয়া এখন বিয়া খাটাং হ'ব, কাৰণ আপি গেলাৰ মেইন চুইচ থাকে মাকৰ লগত। মাকে যেতিয়া এখন বিয়া আপিৰ বিয়া ঠিক কৰিছে, এখন বিয়া খাটাং হ'ব। যদি বাপাকে আপিৰ বিয়া ঠিক কৰে, এখন বিয়া নহ'ব পাৰে। আজিকালি নেটতো বিয়া হৈ যাব পাৰে, কাৰণ আপি গেলাৰ মেইন চুইচটো থাকে মাকৰ লগত। গতিকে মাকে যেতিয়া বিয়াখন ঠিক কৰিছে, খাটাং হ'ব এখন বিয়া। বিয়া দিবা, সঁচাই দিবা, খাটাং দিবা, খাটাং দিবা। অথনি পূজাৰ পৰা গৈ আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া সন্ধ্যা লাগিল, আকৌ ওলাই আহিলোঁ ওচৰতে পল্লীমুখৰ পৰা, যিহেতু পূজা গোটেই হুলস্থুল হৈ আছে। চাৰিওফালে পূজাৰ দোকান, চাৰিওফালে দোকান পোহাৰ মেলা হৈছে ধুনীয়া। এইফালে মন্দিৰ ভাগ, এনেই থিয়েটাৰ খোলা পাৰ্টি গোটেই হয়, কিন্তু এইবাৰ ক'ভিডৰ কাৰণে থিয়েটাৰ নাহিল। ঠিক আছে, চাই থাকক, পৰিৱেশটো দেখাই থাকিবলৈ চেষ্টা কৰিম। দুগামতে আউজি নেহিৰত ভাগেনে সিকুনে খুনটো পনি তোমাৰ। আজি গোপূজাৰ তৃতীয়টো দিন, মানে শেষৰটো দিন। এনেই 5 দিনীয়াকৈ পতা হয়, কিন্তু ক'ভিডৰ নীতি নিয়ম
মানি পেলাই 3 দিনীয়াকৈ পালন কৰিছে আৰু বহুত কিবাকিবি থাকে, কিন্তু এবাৰ থিয়েটাৰ কিবাকিবি নাই আৰু পিছত বাৰু আকৌ অহা বছৰলৈ যদি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ পূজাখন 1948 চনৰ পৰা আৰম্ভ হৈছে। প্ৰাচীন ধৰ্মপুৰ গো পূজা বুলি কয় সকলোৱে, চিনিয়ে পায় সকলোৱে নলবাৰীৰ মানুহে। বাকী আজি তৃতীয়টো দিন, আজিনো কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভাবিলোঁ গো পূজা একেখনে যেতিয়া মাত্ৰ একেটা ভ্লগতে দিওঁ, সেয়ে গোটেই 3 দিন মিলাই এটা ভ্লগ কৰিয়ে দিছোঁ। ব'লক আজিনো কি আছে গো পূজাত তাকে আপোনালোকক দেখাওঁ আৰু ব্লগটো আৰম্ভ কৰোঁ। আমাৰ ৰিয়াঞ্চিও ৰেডি আছে। ৰিয়াঞ্চি ক'ত যোৱা? বোলো ঠিক আছে, আজিৰ ব্লগটো আৰম্ভ কৰোঁ। কাপোৰ পচন্দ হোৱা নাই এতিয়ালৈকে। এয়া মাকে কাপোৰ পুৰা ৰেডি কৰি থৈছে, কিন্তু এযোৰো পচন্দ হোৱা নাই। আৰু আমাৰ মাৰ ভিডিঅ'টো লাইক কমেন্ট কৰিব আৰু চেনেলটো লাইক কৰিব আৰু দুইটো বজাই দিব তোমাৰ মোবাইল হ'বনে? আৰু মই গেম খেলি আছোঁ। বতাহে খৰালে চুপহি কাজলি জপা দুচকু